নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে ডি ভোটাৰক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা। বৰ্তমান ৰাজ্যত আছে ৯৬,৯৮৭ জন ডি ভোটাৰ। ৩১ ডিচেম্বৰ ২০২৩ লৈকে ২,৪৪,১৪৪ জনৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত আছে গোচৰ। নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা ১,৪৯,৭৩২টা। স্বদেশলৈ ঘূৰাই পঠোৱা হৈছে মাত্ৰ ২জন বিদেশীক। নিষ্পত্তি হ'বলৈ বাকী আছে ৯৪,৪১২টা গোচৰ। এই তথ্য চৰকাৰে সদনত দাখিল কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ CIDৰ সমন। CIDৰ সমন দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ। অহা ১ মাৰ্চত CID কাৰ্যালয়ত হাজিৰ হ'ব লাগিব। পৰৱৰ্তী খবৰটো হৈছে আন্তঃৰাষ্ট্ৰীয়। হিজবুল্লাই আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। লেবানন সীমাৰ পৰা হিজবুল্লাই আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। ইজৰাইলৰ সামৰিক ঘাটিৰ ওপৰত আক্ৰমণ কৰিছে লেবাননৰ পৰা হিজবুল্লাই আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। ৬০টা ৰকেটেৰে এই আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আজি অসমত বাতিল কৰা হ'ল মেৰিজ আৰু ডিভ'ৰ্চ এক্ট। ইছলামিক মেৰিজ এণ্ড ডিভ'ৰ্চ এক্ট বাতিল কৰা হ'ল। এই আইন চলি আছিল ১৮৩৫ চনৰ পৰা। আজি হিমন্ত চৰকাৰে বাতিল কৰিলে ইছলামৰ মেৰিজ আৰু ডিভ'ৰ্চ এক্ট। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানত প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ল মৰিয়ম নৱাজ। মৰিয়ম নৱাজ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা। নৱাজ শ্বৰীফৰ কন্যা মৰিয়ম নৱাজে পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ অসমত বন্ধ হ'বলৈ লৈছে কলেজ। প্ৰথমে বন্ধ কৰিলে প্ৰাইমাৰী স্কুল আৰু আপাৰ প্ৰাইমাৰী স্কুল, হাই স্কুল। এইবাৰ চৰকাৰে বন্ধ কৰিবলৈ ওলাইছে চৰকাৰী কলেজ। চৰকাৰী কলেজসমূহ বন্ধ কৰিব ওলাইছে। প্ৰায় ৭৯খন চৰকাৰী কলেজ এইবাৰ চৰকাৰে বন্ধ কৰিব বুলি সদনত ঘোষণা কৰে।